আজি বনালো ভোট জলকীয়া আৰু বাঁহগাজৰ আচাৰ। কোনে কোনে খাই ভাল পায় বাৰু কমেন্টত জনাবচোন। বছৰটোলৈ বুলি সাঁচি ৰাখিলো। পাহাৰৰ পৰা অনা কেইটামান গাজ এনেকৈ ৰুকি লৈ ৰুকনিত 15 দিন মান বটলত ভৰাই টেঙা কৰি ৰাখিলো। এয়া মোৰ মানুহজনে ভৰাই আছে বটলত। তাৰ পিছত টেঙা কৰাৰ পিছত খুলি চাওঁতে দেখিলো গুন্ধে মলমলাই আছে। ইমানেই সুগন্ধি কি কম আৰু ইমান যে ভাল পাওঁ, ইমান যে ভাল লাগে, কি অপূৰ্ব সোৱাদ, কি যে গোন্ধ। এতিয়া এইখিনি আচাৰ বনালো আৰু সেইখিনি স্কিপ হৈ গ'ল, সেইখিনি দেখাবলৈ নহ'ল কাৰণ মই ভিডিঅ' কৰিম বুলি ভবাই নাছিলো। গোটেই গাজখিনি এনেকৈ এটা গামলাত বাকি লৈ মই সৰহকৈ গাজ প্ৰস্তুত কৰিছিলো, টেঙা প্ৰস্তুত কৰিছিলো। গতিকে গামলা এটাত বাকি ললো আৰু বাকি লোৱাৰ পিছত এনেধৰণে ইয়াত কেঁচা মিঠাতেল, ভোট জলকীয়া, নিমখ আৰু হালধি সানি এনেধৰণে মিক্স কৰিলো। যেটো ভোট জলকীয়াটো ইয়াৰ লগত এক অপূৰ্ব সোৱাদৰ সৃষ্টি কৰে, খুব ভাল লাগে। ভোট জলকীয়া এনেও মোৰ প্ৰিয় আৰু বাঁহগাজ আৰু ভোট জলকীয়া বুলি কোৱাৰ লগে লগে এটা অসমীয়াৰ আবেগ। গতিকে আৰু যিহেতু গাজখিনিও সৰহ, এনেকৈ আমি সানি ললো আৰু সানি বটলত ভৰাই ললো। আৰু এইখিনি এতিয়া মই বছৰেকৰ কাৰণে বটলত ভৰাই ৰাখিম আৰু ইয়াত মাজে সময় ৰদাই থাকিম আৰু কেঁচাত মিঠাতেল ইয়াত ব্যৱহাৰ কৰিম। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলটো গৰম কৰাৰ পিছত ঠাণ্ডা কৰিও আপোনালোকে ইয়াত দিব পাৰে। আৰু লাহে লাহে এনেকৈ 15 দিন মান ৰদোৱাৰ পিছত খোৱাৰ উপযোগী হৈ পৰিব। চুকা ৰ'দত আচলতে দিব পাৰিলে ভাল, যিহেতু এইকেইটা দিন ৰ'দটো খুব চুকা আৰু খুব টান ৰ'দ। গতিকে মই ভাবিলো এইকেইটা দিনতে আচাৰখিনি প্ৰস্তুত কৰি ৰদাব পাৰিলে মানে খুব উপযোগী হৈ পৰিব আৰু খুব সুন্দৰকৈ মই গাজ টেঙাখিনি প্ৰস্তুত কৰিব পাৰিম। আপোনালোকে এনেধৰণে কোনে কোনে বনায় জনাবচোন কমেন্টত। আৰু এনেকৈ বনাই আমি বছৰেকলৈ ৰাখিব পাৰো। এতিয়া দেখি